হাই দোস্ত, আমি এতিয়া বৰ্তমান যাব ওলাইছোঁ আমাৰ যোৰহাটত চলি থকা ঘোঁৰা ৰেচলৈ। আৰু আজি লাষ্ট ডে হয় আৰু তাত আমি এতিয়া যাম বুলি ভাবিছোঁ। আৰু তাত বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে চাবলৈ আৰু প্ৰত্যেক বছৰে আমাৰ যোৰহাটতে এইটো ঘোঁৰা ৰেচ হৈ থাকে। আৰু সেইবাবে আজি মই লাষ্ট ডে আৰু বহুত সময় পোৱা নাছিলোঁ, ভাবিলোঁ আজি ছানডে আৰু ছানডে আজি আপোনালোকক এই ভিডিঅ'টো দেখাই দিম আৰু কেনেকৈ ধৰণে কি হয় কি নহয় আপুনি সকলোখিনি ভিডিঅ'টো চাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আৰু আজি মোৰ লগত যাব এইটো আমাৰ পোৱালি। मैं भी जा रहा हूँ, घोड़ा रेस हो रहा है ना उधर, मैं भी जा रहा हूँ। তাৰপিছতে এয়া আমাৰ ইয়াক লৈ লৈছোঁ লগতে আৰু সি আমাৰ লগতে বৰ্তমান যাব। আৰু কি ক'বা কৈ দিয়া। लाइक कीजिए, चैनल को सब्सक्राइब दिए, शेयर कीजिए। আৰু আমি এতিয়া বৰ্তমান গৈ লাষ্ট আমি তাত আমাৰ লগ পাম আৰু গোটেইখিনি দেখাই যাম। আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব। বাই বাই बाय बाय गाइस। আমি এয়া বৰ্তমান ওলাই আহি আছোঁ আৰু ভাবিলোঁ আজি বাইক স্কুটি এইবোৰ নিনো, কাৰণ বাইকখন লৈ গৈ তাত অকণমান থ'বলৈ প্ৰব্লেম হ'ব। সেইকাৰণে ভাবিলোঁ খোজকাঢ়ি যাওঁ, কাৰণ ঘৰৰ পৰা বেছি দূৰো নহয়। আৰু সেইকাৰণে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। আৰু এয়া মই ৰাস্তাৰ ফালে ওলাই আহি আছোঁ বৰ্তমান। আৰু আগত লগৰ কেইজনমান ৰখি আছে, তেখেতলোকক লগ কৰি লওঁ আৰু লগ কৰাৰ পিছতেই মই তেখেতলোকৰ লগতে যাম। এইটো আমাৰ ৰাস্তাটো দেখিছে। ছেকেণ্ড হৈছে সেয়া আমাৰ ৰখি আছে ডোখৰতে। ৰখি থকাৰ পিছতে এতিয়া আমি ভিডিঅ'টো দেখাই গৈ থাকিম। আপোনালোকসকলে মোৰ ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সেয়া ৰখি আছে বৰ্তমান। সেয়া তেনেকৈ মই গৈ আছোঁ, দেখাই যাম। বাকীকেইজন গোটেইকেইজন আহি গ'ল, কিন্তু এজনৰ কাৰণে আমি এতিয়া ৱেইট কৰি থাকিবলগীয়া হৈছে। আৰু বাইটি এটা আহিবলৈ আছে, এইটো আহি গ'ল, লাষ্টত আহি আছে দৌৰি। কাৰণ সকলোখিনি একেলগে গৈছোঁ, আমাৰ এইখিনি যিমান ইয়াত আছে সকলো মানুহখিনি একেলগে যাম, কাৰণ আজি লাষ্ট আৰু আজি চবতকৈ ভাল লগা। আজি বহুত মানুহ হ'ব, সেইকাৰণে আহি গ'ল ই बर्तमान। हाय गाइस, मैं भी आ गया। ये भी आ गया, ये छोटा डॉन है, ये छोटा ब्लॉगर है, ये आ गया है। তুমি কালকে যাবা? মই মা লগত যাম। তুমি যোৱা, তুমি ঘৰলৈ, আমি এতিয়া যাম কথা দেই, যোৱাকৈ যোৱা। আৰু এই আহি গ'ল এতিয়া বৰ্তমান, আমি এতিয়া যাব ওলাইছোঁ আৰু চাই যাব ভিডিঅ'টো, মই দেখাই যাম সকলোখিনি। হাই, আমি গৈ আছোঁ এতিয়া বৰ্তমান ঘোঁৰা ৰেচ চাবলৈ। লগত মোৰ আৰু দুটা লগৰ আছে, লগতে আমাৰ ইউটিউব ছাবস্ক্ৰাইবাৰ চফিকিয়া নে কিবা কিবি মানে ভিডিঅ' বনাই আছে অল এভৰিথিং। লগত আমাৰ টিংগুকো দেখাই দিয়া, অলপ দেখিলে ভাল লাগিব। আমি এতিয়া ঘোঁৰা ৰেচ ফেষ্টিভেল কৰিবলৈ গৈ আছোঁ, তোমালোকে আমাক ছাবস্ক্ৰাইব কৰিবা। হাই, এই আমি এতিয়া বৰ্তমান গৈ আছোঁ, ৰাস্তাত আছোঁ, পালোঁ ইয়াৰ বেছি দূৰ নাই। এয়া টিংকু আমাৰ বিৰাট কোহলি আৰু এই আমাৰ মেথা। হাই, আমি এতিয়া বৰ্তমান গৈ আছোঁ আৰু সকলোখিনি দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া এতিয়া পালোহি, বৰ্তমান পাইছোঁহি আৰু এয়া গৈ আছে আমাৰ এয়া ফাইল। এয়া আমি এতিয়া গেটখন পাইছোঁহি, পালোঁ আৰু বেছি দূৰ নহয়, খুব কমেই হয়। আপোনালোকে চাই থাকিব ভিডিঅ'টো, মই দেখাই আছোঁ। আমি এতিয়া বৰ্তমান আহি পাই আছোঁ। এয়া দেখিছে, সদায় মানুহে মুখখন ডাঙৰকৈ মেলিব লাগে, তেতিয়াহে কাটি যাব। এয়া আমি এতিয়া আহি সোমাই আছোঁ, ৰাস্তাটো পালোহি, গেটখন এয়া ধুনীয়া। এয়া আমি সোমাই লওঁ, দেখাই আছোঁ সকলোখিনি। এয়া সোমাই গ'লোঁ, আহি নাই মানুহ আছে। এয়া ঘোঁৰা ৰেচ, ঘোঁৰা এইবোৰ হৈ আছে। এতিয়া আমি গৈ আছোঁ বৰ্তমান ৰেচ য'ত হৈ আছে। জুনু আছে, আমাৰ জুনু, এইজনী জুনু দেখিছে, এই ফুল বিকি আছে। আৰু ইয়াত আজি বহুত মানুহ হৈছে দেই, মানুহ বহুত ভিৰ আছে ইয়াত।
ইয়াত ৰেচখন ইয়াৰ ভিতৰতে হ'ব দেখি আছে মই যদি আগতে অলপ দেখাইছিলোঁ তথাপি আপোনালোকে সবাই চাই লওক কাটিবই লাগিব আনিব মোক ফটোশ্বুট কৰি ফটোশ্বুট চলি আছে এইবোৰ দেখিছে ঘোঁৰা আহি আছে ঘোঁৰা আহি আছে আমি ঘোঁৰা এবাৰ দেখাই দিছোঁ মই এই বৰ্তমান ৰেচ চলি আছে মই ৰেচটো দেখাই দিছোঁ ইয়াৰ পৰা দেখিলে এতিয়া আমি দেখাই দিলোঁ ঘৰ ৰেচ আপোনাৰ ফাৰ্ষ্ট এটা ৰেচ দেখাই দিলোঁ আৰু দেখাই যাম লাহে লাহে আৰু এইফালে মানুহ দেখিছে কিমান হৈছে আৰু এইফালেও তেনেকৈ মানুহ বহুত হৈছে এইখন হৈছে আমাৰ যোৰহাটৰ জিমখানা ক্লাব ক্লাব বোৰ্ডত আছে এইখন যোৰহাট ক্লাব বোৰ্ডত বঙাল পুখুৰী আৰু মই দেখাই যাম আমি এইফালে এতিয়া খেল চলি আছে খেলবোৰ চাবলৈ যাম আৰু খেল হোৱাৰ পিছত আকৌ আপোনালোকক মই ৰেচখন দেখাম অলপ সময় পিছত ভিডিঅ'টো চাই থাকিব এয়া দেখাই দিছোঁ এয়া একদম বাহিৰৰ ছাইডৰ যোনটো ওলাই আহিছে ওলাই অহাৰ পিছত মানুহ আহি আছে এইবোৰ দোকান আৰু মানুহ বহুত কম হৈছে আৰু এয়া দেখিছে এখন ফিল্ডখন এইবোৰ দোকান হৈ আছে আৰু ইয়াত এইবোৰ খেল হৈ আছে যিটো মই নেখেলোঁ বাৰু আৰু এইবোৰ খেল নাজানো খেলিবলৈ নাযাওঁ এয়া দেখিছে এয়া এইবোৰ দেখিছে আৰু দেখাই যাম এয়া আমি এতিয়া বৰ্তমান গৈ আছোঁ ঘোঁৰা দেখি ল'বলৈ আৰু ঐ কিমান হাৰিলি কৈ দে 500 টকা হাৰিলোঁ এতিয়া ঘৰলৈ তললৈ মূৰটো খোজাই গৈ আছোঁ নহয় মেইন কেছটো কি গম পাইছা এটা হাতত দুটা টুটি থাকে এনেকৈ দেখাই দিব নহয় তোক মাজত থোৱা নিচিনা লাগিব কিন্তু এইফালে টানি দিয়ে খেলটো সেইখিনিতে হয় সিহে গম পাইছে এইটোতে আছে মানে সি গম পাই যায় সেইকেইটা ষ্ট্ৰাইক তাত ফটোখন লাগি আছে না ফটোখনতে আঙুলটোৱে সি ইয়াত ধৰি থাকে না সেই আঙুলটোৱে গম পাই যায় গম পাই যায় কেলা কেতিয়াবা আকৌ নুঠালেই গম পাই সি নুঠালে ডাইৰেক্ট পইচা দি দিয়ে দি থকা মানুহে আৰু মেঠাই কিমান হাৰিলি 500 হাৰিলোঁ মোৰ চো খৰুৱা আহি আছোঁ এতিয়া তোৰ হাতত 5 কা আনিছিলি জানো সেইকাৰণে এইবোৰ খেলিবই নালাগে খাবলৈ পইচা নাই তাতকৈ 500 টকাটো ফুল আনি খাই দিয়া হ'লে 200 টকা গ'ল আমি দুটাই ধৰা ইয়াৰ কাৰণে গ'লে তুমি অলপ পইচা লৈ ল'বা ল'লে লগালগ লৈ তুমি এবাৰ পালে কেলা ইয়াৰ পৰা পালোঁ লগালগ পইচা নানি অনাই নাছিলে তই কেনেকৈ পালি ঘূৰাই দিলোঁ 100 টকা আনিছিলে 200 টকা পালে মই আকৌ 100 টকা লৈ ষ্টাইলটো থাপ মাৰি দিলোঁ মই বোলো মণি বেগটো এইটো
মন্দিৰত দিলে নহ'ব মই বোলো পইচা উলিয়াইছোঁ কেলা 200 টকা লগালগি দি দিছে মোক 200 টকা দিলে 100 টকা লগালগ লৈ ল'লে তাৰপৰা পিছত কাৰণে 100 টকা ধৰি দিলোঁ প্ৰথম কেলা এইবিলাক ফটো ফুলটো কিমান ফুট ফুল কিমান ফুট ফুল কেনেকৈ ফুলিছে 70 টকা 42 পইচা বুলি আমি ইয়াৰ পৰাই ৰখি চাওঁ আৰু বহুত মানুহ হৈছে বে কি মাৰ খাব মানুহক টিকু ল টিকেট লৈ ল এই টিকেট ল'বলৈ আহিছে লটাৰী টিকেট পূৰা ভিৰ হৈ আছে ইয়াত ললি না টিংকু যাম বেঠা যা লগে যা টিকেট লগে যা টিকেট লগে ইয়াত পইচা নাই খালী হ'ব বুলি চব হাৰিলি এয়া পাণ্ডে আহি আছে পাণ্ডে ল টিকেট ল ঘোঁৰা গ'লেই ঘোঁৰা আহি আছে ঘোঁৰা ধৰিবলৈ এতিয়া ঘোঁৰা লৈ গৈ আছে আপোনালোকে হাত চাপৰি বজাই দিয়ক যিসকলে অংশগ্ৰহণ কৰিছে সকলোৱে হাত চাপৰি বজাই দিয়ক আৰু উৎসাহ যোগাওক আমাৰ ঘোঁৰা পালকসকলক আমাৰ জাতিসকলক যিসকলে অনেক পৰিশ্ৰম কৰি অনেক কষ্ট কৰি বহুত ত্যাগৰ মাজেৰে তেওঁলোকে এই খেলটো জীয়াই ৰাখিবৰ কাৰণে যিখন বছৰ কষ্ট কৰি আহিছে আমি তেখেতসকলক উৎসাহ জনোৱা উচিত তেখেতসকলৰ কাৰণে আমি লাভ কৰিছোঁ আজিৰ समय कह दिया हाय गाइस कैसे आप हम घुरा रेस में आ गया उधर घुरा रेस हो रही है हम तो नहीं केक खा रहे हम कुछ खा रहे हैं उसका अलग ही हम अभी फुचका खा रहे हैं ठीक है फुचका खा रहे हैं जा ले लो ठीक है आप भी खाइए हम भी खाते हैं हाँ एक नंबर घोड़ा जीत गया আমি 14% of the competition আমি সম্পন্ন কৰিলো 40% কমপ্লিট হৈ গ'ল 40% কমপ্লিট হৈ গ'ল পঞ্চমটো ৰেচৰ ফালে আমি আগবাঢ়িম সাতটা ৰেচে খেলাই আপোনালোকে ঘোঁৰা কমপ্লিট আজি চাগে 8টা খেলাব আৰু ঘোঁৰা ৱেইট কৰিব ৰ'বা তেওঁ ঘোঁৰা আহি আছে কি ক'লে ঐ চাই যা হা ৱেইটকেইটা ইয়াত ঘোঁৰা নহয় ইয়াত হেৰি মানে মানুহক ৱেইট কৰে ৱেইট কৰি মেলি তাৰপিছতে ঘোঁৰাটোৰ লগত দৌৰাবলৈ দিয়ে ইয়াতে আমি ঘোঁৰাকেইটা চাই লওঁ এবাৰ
এইটো ঘোঁৰা দৌৰিব এতিয়া আৰু এইটো এটা আছে এইটো মজা আছে ই ধুনীয়া দৌৰিব এয়া চুলে লাভ নাই উঠাই মই মাৰি দিম অঁ তেতিয়াহ'লে ইউনিক হ'ব নাই এইবোৰ সেইকেইটা হেৰি নকৰে সেইকেইটা যাবলৈ হৈ গ'ল এইবিলাক ঘোঁৰা দেখিছে ঘোঁৰাই বৰ্তমান দৌৰি এইবোৰ ঘোঁৰা এতিয়া দৌৰিব এইটো 2 নম্বৰ ঘোঁৰা এইটো আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু বেছি নাচাওঁ ইয়াত এইবোৰ ঘোঁৰাবোৰ বান্ধি থৈ দিয়ে এনেকৈ বনাই দিছে আমি এতিয়া ওলাইছোঁ যাবলৈ আমি যাব ওলাইছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বহুতখিনি দেখালোঁ আৰু কিমানখিনি দেখাব পাৰিছোঁ সেইখিনি নাজানো সেয়া দেখিছে আৰু বেছি সময় নকৰোঁ কাৰণ খোজকাঢ়ি আহিছোঁ যেতিয়া খোজকাঢ়ি যাব লাগিব সেইকাৰণে আমি যাব ওলাইছোঁ এতিয়া বাই বাই